पहाड़ के पास जा सकता है नहीं सकता है क्या पहाड़ के पास जा सकता है আৰু এফালে কেন্ডিবোৰক লগ পাই গ'লো ফাইনেলি আজি লগ পালো হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল স্মল ৰাইডাৰ ময়ূৰ এই কথাটো তোমালোকে বহুত দিন শুনা নাই নহয় জানো মানে আৰু এফালে এতিয়া লগৰজন পাই গ'লো সি লগ আৰু এতিয়া ক'ত গৈ আছোঁ কৈ আছোঁ বাৰু হা বাইক মই ইয়াত থ'ম বোলা আৰু এয়া লগৰজন আহি আছে মোৰ লগত এতিয়া তো এতিয়া কথাটো কি হ'ল মোৰ বাইক থৈ যাম ইয়াত আৰু মই এতিয়া যাম লগৰজনৰ লগত চ' ইয়াত বাইকখন থৈ লওঁ এইখন থৈ যাওঁ দেই তোমাৰখন ক'ত এই মাজে আজি কিসমত বহুত ভাল দেই আমাৰ মজা মজা What's up, bro? Kok main asal ya? Kok kalau ke main asal? Jauh, gua apa Guwahati jauh? Gua apa Guwahati? Dari gua ke Ate ke? Ate kami Guwahati gua esok. Guwahati. Oh. Moi kali mana Tawang ride bulan? Tawang. Ognikdah logot. Henna Ognikdah log palu. Oh. Ya, 10 tarik mana tak? Sab ठीक है sir. Tapi dia kod asla aja. Kod? Gua lokasi asla nih. নহয় নহয় গাড়ী ৰুম কোন ল'লা ৰুম ল'লোঁ সেইদিনাখনেই ৰুম ল'লোঁ অঁ এতিয়া ক'ৰপৰা আহি আছা ঘৰ ঘৰৰ পৰা অঁ নামটো মোৰ আমাৰ তোমাৰ চেনেল আছে নেকি চেনেলৰ আছে নামটো স্মল ৰাইডাৰ ময়ূৰ ঠিক আছে এনেই আছিলে ন প্ৰথমবাৰ অঁ সেইটো কাৰণে মই গম নাপালোঁ আৰু এয়া বন্ধুসকল এতিয়া মানে আমি এইফালে গৈ আছিলোঁ ডিব্ৰুগড় ফালে আৰু এইফালে কেন্দিবোৰক লগ পাই গ'লোঁ লগ পোৱা আশা আছিল তোমাক ফাইনেলি আজি লগ পালোঁ এতিয়া গুৱাহাটী গৈ আছা অঁ আৰু কালিৰ পৰা আমাৰ টাৱাং ৰাইড ষ্টাৰ্ট হ'ব তো মোকো ছাপৰ্ট কৰিব ছাবস্ক্ৰাইব কৰিব অঁ আৰু এইফালে ব্ৰ'সকল গৈ আছে অগ্নিকদাৰ লগত টাৱাং ৰাইড তাৰপৰা আৰপিএমটো শুনিম কৈছে আৰু তুমি অলপ এক্সজষ্ট চাউণ্ডটো শুনাই দিয়া মজা আলটি 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 লগ পাম বাই বাই আৰু অ'কে আমি এতিয়া দেখা পালে কেন্দি বাইক লগ পালোঁ ভাল লাগিল লগ পাই আৰু এইফালে ব্ৰ' আগৰ বগীবিল ভিডিঅ'টোত দেখাইছিলোঁ হয় নাই এয়া আৰু আজি আহি গ'লোঁ মই আপাচে 200 আৰু অলপ আগত গৈ পিনি বাইক মানে আজি চেঞ্জ কৰিয়ে থাকিম আৰু অলপ পিছত ৰাইড আছে মানে আজি মানে ৰাইডতে আহিছোঁ আৰু ক'ত ক'ত যোৱা হয় তোমালোকে চাই থাকা ভিডিঅ' মানে একদম ধামাকা হ'ব আজি গতিকে ব'লা এডোখৰ গৈ লওঁ মানে ইয়াত এতিয়া আমি ফিউল আপটো কৰি লওঁ তাৰপৰা ক'ত যোৱা দেখা যাব আৰু এতিয়া মানে ইয়াতে যি লাষ্ট ফিউল আপ কৰিম আৰু আগত গৈ তাইক তোমালোকক মানে বেলেগ জেগাতে লগ পাম আৰু এইফালে চোৱা এতিয়া পেট্ৰলৰ লিটাৰ মানে 107 টকা হ'লগৈ আৰু বেছি দিন নাই মানে আৰু 2-3 দিনৰ পিছত 10 টকা হৈ যাব নেকি তাৰপিছত আমি অকল চাইকেল চলাবলৈ চাইকেল অ'কে ইয়াত এতিয়া মানে লগৰজনৰ আপাকৰ ঘৰলৈ আহিছিলোঁ ইয়াতে কিবা কিবি অলপ খালোঁ এতিয়া গৈ থাকোঁ আজি ডমিনাৰ ৰাইড ডমিনাৰ 250 ব'লা অ'কে গান ইয়াৰ পৰা ওলাই ল'লোঁ এতিয়া গৈ থাকিম আৰু ৰাইডটো ব'লা আৰু এতিয়া ওলাই আহিলোঁ আমি লগৰজনৰ আপায়েকৰ ঘৰৰ পৰা আৰু এতিয়া গৈ আছে এটা ডেষ্টিনেশ্যন চ' কেনেকুৱা প্লেনিং নাই আৰু প্লেনিং কৰিলে যিহেতু প্লেনিং মতে ছাকচেছ হ'বলৈ অলপ মানে নিমিলেগৈ মানে চ' এতিয়া মানে ওলাই আহি আছোঁ চাওঁ ক'লৈ যোৱা হয় ক'লৈ যোৱা নহয় এনেকুৱা ভতে বেয়া হৈ যায় আকৌ আৰু যদি আমাৰ পাহাৰ মেইন আৰু বেক চাইডে ব্ৰ' পুৰা এক্সাইটেড হৈ আছে মানে আৰু যদি আমি পাৰোঁ এতিয়া পাহাৰকেইটাৰ ওচৰলৈ যাম আৰু দুজনমান চিলা পথাৰত ৰখি থাকিব লাগে মানে কণ্টেক্ট কৰিছিলে মোক মানে
তেহেঁতি যেতিয়া মাতিছিলে ন টাইমত যাব নোৱাৰিলোঁ আৰু মোৰ টাইম মই দেৰি কৰি দিলোঁ মানে আৰু যদিও লগ নাপায় একো নাই ব্ৰ' কেইজনে ভিডিঅ'টো চাবই যিহেতু চ' চৰি ব্ৰ' তোমালোকৰ মই মানে ৰিকুৱেষ্টটো ৰাখিব নোৱাৰিলোঁ কাৰণ মোৰ অলপ কাম আছিল একো নাই নেক্সট টাইম ব'লা আৰু এয়াই দেখা পাইছা কি ধুনীয়া ভিউ আল্টিমেট আৰু ব'লা তেন্তে অলপ মানে বাইকখন দৌৰাই চাওঁ নে কি কোৱা ফ্ৰী ৰাস্তা নহয় যে তোৰ ৰিক্স ল'ব নোৱাৰি আৰু ৰাস্তা ফ্ৰী পালে অলপ মানে চাইছোঁ আৰু ইয়াৰ পৰা এতিয়া চাংঘৰ ষ্টাৰ্ট আল্টিমেট এয়া দেখা পাইছা আৰু এইফালে চাংঘৰ মানে আৰু যিহেতু এইফালে চিং জনজাতি লোকসকলে বেছিকৈ বসবাস কৰে চ' চাংঘৰে দেখা পাম আৰু মজা লাগে মানে চাংঘৰ একদম মজা লাগে বাইকৰ চেণ্ডাল টনাই লওঁ বাইকৰ চেণ্ডাল তলা বাইকখনে অলপ ডিষ্টাৰ্ব দিছে চ' নহ'লে আৰু আমাৰ আগলৈ যাব আছে যে প্ৰব্লেম হৈ গ'লে বেয়া হৈ যাবতো ইয়াতে চেণ্ডাল টনাই লওঁ তাৰপৰা আৰু বাইকখন ভালে থাকিলে বাইক যাওঁ চলিব ন আৰু আমিও তেতিয়াই বাইকখন নিব পাৰিম চ' ইয়াতে ভাল কৰি লওঁ আৰু সোমাই যাব নি চেণ্ডাল টানিব লাগিছিলে হ'ব নাই আৰু কি হ'ল মানে এতিয়া আমি ইয়াত ৰখোঁতেহে গম পাইছোঁ যে আমাৰ টায়াৰত পূৰা ডাঙৰ গজাল এটা সোমাই গ'ল এইটো চোৱা বহুত ডাঙৰ এতিয়া দাদাই উলিয়াব চেষ্টা কৰি আছে পাৰে নে নোৱাৰে ওলাই গ'ল এইডাল সোমাই আছে আৰু দাদা এতিয়া প্ৰব্লেম একো নহয় ন একো নোলায় আৰামছে কৰি থাকিব পাৰিম এতিয়া ব'লা আৰু এইফালে এতিয়া আমি আহি পিনি পাইছোঁহি কোলাজান তিনিআলি বুলি কয় এইটো এই অলপ আগত আছে এইটো আছে কোলাজান তিনিআলি দেই আৰু এতিয়া আমি যাম চিলাপথাৰ চাইডে ইয়াৰ পৰা চিলাপথাৰ আছে 9 কিলোমিটাৰ চ' বোলা আৰু মানে আজি পাহাৰৰ ওচৰলৈ গৈছোঁ পাহাৰ বহুত দিনৰ পিছত আহিছোঁ এইফালে আৰু এতিয়া আমি এফালে যাব লাগিব ৰাইট ছাইড আৰু এইফালে পাছিঘাট যায় দেই আৰু এতিয়া আমি গৈ আছোঁ এইফালে মানে এতিয়া আমি গৈ আছোঁ চিলাপথাৰ হ'ব দিয়া তোমালোকে চাই থকা ভিডিঅ'টো এক্সিট নকৰিবা খালি দেই আৰু মানে আগত গৈ ফেচ কেম্প কৰিম এতিয়া মানে কি হ'ল ৰখি ফেচ কেম্প কৰি থাকিবলৈ মন নাই যোৱা আৰু ভাল প্লেচতে গৈ পিনি ফেচ কেম্প কৰিম আৰু তোমালোকৰ লগত অলপ কথা পাতিম ত' ভিডিঅ'টো চাই যোৱা আৰু মানে কি হ'ল ফ্ৰেণ্ডছ এতিয়া মানে ইয়াতে আমি পাৰ হৈ গ'লোগৈ ৰাস্তাটো চ' এইফালে সোমাই যায় হেনো কোনোবা এফালে ইয়াতে আছে চাৰিআলিটো চাই লওঁ কাৰোবাক সুধিব লাগিব এয়া লোকেল ইয়াতো দাদা এজনক সুধিলোঁ এইফালে যাব লাগিব ক'লে আমি মানে এইফালে সোমাই দিব লাগিব ক'লে এতিয়াচোন ইয়াৰ ৰাস্তাই দেখা নাই আগলৈ আছে চাগে আৰু এয়া চিলাপথাৰ টাউন দেই পূৰা ভিৰ লাগি আছে আজি অঁ দাদা এই ডিমৌ ক'ত যায় ডিমৌ আৰু বন্ধুসকল তোমালোকে এতিয়া ইয়াত ভিউত আছো মানে এইফালে চোৱা পূৰা পাহাৰ আমাৰ লেফ্ট চাইডে আৰু ৰাইট চাইডে এতিয়া যিহেতু বেলি ডুবিব হৈছে আৰু পূৰা পথাৰবোৰ গল্ডেনকৈ জিলিকি আছে এই ভিউটো মানে এইফালে বহুতেই আল্টিমেট লাগে গৈছোতো বহুত ধুনীয়া প্লেচ আৰু এইফালে চাওঁ পাহাৰবোৰ আমাৰ নিচেই কাষত আছে আৰু এতিয়া আমি তালৈকে যাম বাৰু যদি পাৰোঁ পাহাৰকেইটা ওচৰলৈ আৰু এইফালে যোৱা ৰাস্তা আছে নাই এতিয়া চাব লাগিব আমি যিহেতু ইয়াৰ লোকেল নহয় আল্টিমেট প্লেচ পাহাৰকেইটা চোৱা নাই একদম ওচৰতে আছে চলো বহুত দিনৰ পিছত আহিছোঁ এইফালে দেই ভাল লাগিছে এনেকুৱা ৰাস্তাত বাইক চলোৱা মজাই বেলেগ আৰু আজি ইয়াৰ ব্লেক ডমি পূৰা ভগাই দিছোঁ
একেবাৰে ঠাইডোখৰ বেলেগ বেলেগ লাগিছে ন আৰু এইফালে বেলি ডুবু ডুবু হৈছে আৰু এইফালে গোটেই চাৰিওফালে মানে পাহাৰ আমাক পাহাৰে এতিয়া আগুৰি আছে ভাগো 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 ভাই মজা আয়া আৰু মই ভাবোঁ যে কেমেৰাটো অফ কৰোঁ হা কেমেৰাটো যোনডোখৰ জেগাটো অফ কৰোঁ সেইডোখৰতে মানে ভিউটো ভাল দেখি পাওঁ চ' কেমেৰা অফ কৰিব মনে নোযোৱা হৈ থাকিলে আৰু আজি ভিডিঅ'টো অলপ মানে দীঘল হ'ব বেছি নহয় মই পাৰিলে 15 মিনিটমানৰ কৰিব চাম যদি এডিটিঙত মিলাব পাৰোঁ আৰু নিমিলিলে কি কৰিবা আৰু 17 মিনিট 18 মিনিটেই কৰিম তাতকৈ বেছি দীঘলো নকৰোঁ আৰু ফাইনেলি এতিয়া আমি আহি আমাৰ ডেষ্টিনেশ্যন পাই গৈছোঁহি চোৱা তোমালোকে ভিউটো এবাৰ কি প্লেচ বে আজি আল্টিমেট চুপাৰ মানে পুৰা মজা লাগিব মই কি কওঁ মোৰ ভাষা নাই মানে এইফালে যাওঁ ফাৰ্ষ্ট গোটেইডোখৰ ঘূৰিম ক'লোতো এই অলপ অফৰোডিং আছে দেই আৰু আজি মানে পুৰা হেভি অফৰোড হৈছে দেই আমি কেনেকুৱা ৰাস্তাই গৈ থাকিব লগা হৈছে হে ইয়াতে এতিয়া ক'ৰবাত ৰখিব লাগিব আৰু पहाड़ के पास जा सकता है नहीं सकता है क्या पहाड़ के पास जा सकता है क्या हम लोग भी इतना पता नहीं हाँ चलिए আমি ভাবিছিলোঁ ইয়াতে ৰখিব লাগিব কিন্তু নাই অলপ আগলৈ যাবলৈ পাৰিম বোলে চ' গ'লোঁ আৰু এইটো লোকেল জেগা নহয় যে এনেই মানে আমি দুজন আহিছোঁ তাতে আৰু এইফালে মানে অলপ ৰিক্সটো ল'বলৈ সঁচা কৈ দিছোঁ এইফালে ৰিক্স ল'ব নোৱাৰা তুমি ডাইৰেক্ট মানে আৰু এইবোৰ মানে আমাৰ ৰিচেণ্টলি এই কি কয় ক'ত তুলি দিয়া अल्लाह माफ करे बहुत मनुष्य लग रहे हो मत करो रहने दो আৰু ইয়াতে বাইকখন পাৰ্কিং কৰি লওঁ তাৰপৰা কি হয় দেখা যায় আৰু এইফালে আহে কিন্তু এটা বস্তু বেয়া লাগে ৰে এই বস্তু দেখিলে বেয়া লাগি যায় খাই যায় ইয়াত পেকেট চেকেট পেলাই থৈ যায় এই জেগাটো ইমান ধুনীয়া জেগাটো হ'লে এতিয়া কৰি থৈ গৈছে চোন সেইবোৰ মানুহে নিজে নিজে ধ্বংস কৰে মানে ভাল ভাল প্লেচবোৰ এইফালে মোৰ লগত আহি আছে দীপক গগৈ ব্লেক ডমি নেকি ইউটিউব নাই ইনষ্টা আছে ইনষ্টাত ফ'ল' কৰিব দি ব্লেক ডমি 2.0 মই দি দিম বাৰু পাৰিলে ডেছক্ৰিপশ্যনত লিংকটো আৰু আমি মানে প্লেচটোলৈ যোৱাৰ আগতে ইয়াতে বাইক ৰেডি আছে আৰু অ'কে ফ্ৰেণ্ডছ এতিয়া আহি পিনে আমি প্লেচটো পাই গ'লোহি আৰু এতিয়া ইয়াত কেমেৰা অন কৰোঁতে চাইছোঁ যে মই কেমেৰা চাৰ্জেই শেষ হ'ব হৈ আছে মানে আগত ইমানেই ভিডিঅ' বনালোঁ এতিয়া মেইন প্লেচটো আহি পাইছোঁহি তো ইয়াত অলপ যিমান পাৰোঁ দেখাম তোমালোকক বেক চাইডতো দেখা পাইছে পূৰা পাহাৰ আৰু এতিয়া এইফালে তললৈ নামি যাওঁ আৰু অলপ চাওঁগৈ কি আছে তোমালোককো দেখাওঁ আৰু এইফালে ৰিক্সি চোৱা তোমালোকে নিজেই কিমান তললৈ নামি যাবলৈ এইপিনেতো গৰা খহনীয়া চিষ্টেম হৈ থাকে মানে ডাঙা আজি খাই না খাই बड़ा हरामी हो बेटा আৰু এতিয়া তোমালোকে ইয়াৰ পৰা চিনেমেটিক শ্বট টাইপত এটা জেগাডোখৰ চাই লোৱা আৰু বাকী মই তোমালোকক ডিটেইলছ কৈ আছোঁ ক'ত আছে কি আছে গতিকে চাই লোৱা আৰু ওকে এতিয়া মানে তলৰ পৰা ওপৰলৈ আহিলোঁ আমি আৰু দেই আৰু বহুত কষ্ট আৰু ৰিক্সিও হয় গৰাখহনীয়া লিখে এইপিনে বেছি কিনাৰলৈ যাবলৈও ভয় মানে পটককৈ খহি যায় আৰু এতিয়া আমি ইয়াতে ফটো ছেশ্যন হৈ আছে এইফালে ব্ৰ'য়ে মোক ফটো মাৰি দি আছে আৰু ব্ৰ' ইনষ্টাগ্ৰামৰ ID ডেছক্ৰিপশ্যনত দিয়া থাকিব আৰু এতিয়া ইয়াতে ফটো মাৰি আছোঁ আৰু এইফালে দেই বাইক ৰখাই লৈছোঁ এইফালে পাহাৰ চোৱা তোমালোকে কি ধুনীয়া ভিউ আৰু ফটোবোৰ চাবলৈ হ'লে ইনষ্টাগ্ৰামত মোক ফ'ল' কৰিবা এয়া স্ক্ৰীনে ওপৰে তলাই আহি আছে চাগে ক'ৰবাত ময়ূৰ 200 আৰু এতিয়া এই জেগাডোখৰ নামটো তোমালোকক কৈ দিওঁ এই চিলাপথাৰ ফালে আহিলে চিলাপথাৰ ডিমৌ বুলি কয় মালিনী থান এইফালে যায়গৈ আৰু এই প্লেচটোলৈ
ভিতৰৰ গলিতে সোমাই দিব লাগে। তোমালোকে সুধিলে গম পাই যাবা, জনাই দিব, ওচৰৰ মানুহবোৰ ভাল হয়। হ'লেও মানে আহিলে 2-3জনকৈ আহিবা, যিহেতু জেগাডোখৰ লোকেল নহয়তো, অলপ ৰিক্সিও থাকে। আগত তেনেকৈ 2-3টা মই নকওঁ আৰু, তোমালোকে নিশ্চয় বুজি পাইছাই, তেনেকুৱা ঘটনাও শুনি গৈছোঁ আৰু এইফালে এতিয়া বেলি ডুবিলে মানে আমাৰ ফালেতো ডুবু হৈছে। ইয়াত যিহেতু পাহাৰ ন, পাহাৰে ঢাকি দিলে আৰু ইয়াতে এতিয়া ফটো চটো মাৰোঁ, তাৰপৰা ঘৰলৈ গৈ থাকিব লাগিব। ভিডিঅ'টো ইয়াতে এণ্ড নকৰোঁ, বাকী আৰু অলপ আছে ক্লিপ, সেই ক্লিপখিনি মানে বহুত ধামাকা হ'ব, সেইখিনি মেইন ক্লিপ। চাই থাকা তেন্তে ভিডিঅ'টো, অ'কে। ইয়াত এতিয়া টাইম লেপছ এটা লগাই দিওঁ, আমি ফটো চটো মাৰোঁ, তাৰপৰা গৈ থাকিম আৰু। ওকে বন্ধুসকল, এতিয়া আন্ধাৰ হৈ গ'ল আৰু আমিও ঘৰলৈ গৈ থাকোঁ। এটা বাইকখনৰ RPMৰ সৈতে নহয় জানো, ত' অলপ বাইকখন ঘূৰাই লওঁ, তাৰপৰা তোমালোকক এডজাষ্ট চাউণ্ড শুনাই আছোঁ। অ'কে, চাই থাকা। মানে কি হৈ গ'ল বন্ধুসকল, RPM দেখাম বুলি ক'লোহে তোমালোকক। বাইকখনৰ কি হ'ল, RPMটো মানে লক হৈ যায়, বেছি নুঠে মানে মাতটো দিয়া আৰু লক হৈ যায়, একেৰাহে ৰানিংকৈ নুঠে মানে। কিবা এটা প্ৰব্লেম হৈছে, এতিয়া গম পালোঁ। ত' এখন ঠিক কৰাব লাগিব, আৰু আগত অলপ মই যদি পাৰোঁ আকৌ ট্ৰাই কৰিম। আৰু ইয়াত মানে এনেকুৱা বালি হেৰিয়ত সোমাই গ'লোঁ ন আমি, এতিয়া বাইক যাবলৈ খোজা নাই, আৰু স্লিপ মাৰি আছে পূৰা। একো নাই, একো নাই, একো নাই। ওকে বন্ধুসকল, আজি এই প্লেচটোলৈ আহি ভালেই লাগিল। মানে আমি এইফালে প্লেনিং কৰি অহা নাছিলোঁ, গুচি আহিলোঁ আৰু ফটককৈ, আৰু গম পালোঁ যে ইয়াত এটা এনেকুৱা জেগা আছে, আগৰ পৰা জানো। চ' ইয়ালৈকে গুচি আহিলোঁ আৰু, কিন্তু ইয়ালৈ যে আহিম আমি প্লেনিং কৰা নাছিলোঁ। আহি বহুতেই ভাল লাগিল, আৰু এতিয়া ভিডিঅ'টো ইয়াতে সামৰি দিওঁ। যদি ভিডিঅ'টো চাই ভাল পালা, তোমালোকে লাইক, শ্বেয়াৰ, কমেণ্ট, লগতে ছাবস্ক্ৰাইবটো কৰি দিবা, আৰু নতুনকৈ আহিছা যিটো চেনেলটোত ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'বোৰ চাবা। অফ ৰ'ডিঙৰ মাজে আজি ভিডিঅ'টো পাৰ হ'ল দেই। ত' টিল দেন টাটা, বাই বাই ফ্ৰেণ্ডছ। অতি সোনকালে নেক্সট ব্লগত লগ পাম।